আজি কলপুলিৰ পচলাৰ সৈতে ব্ৰইলাৰ মাংসৰ জুতি লওঁ আহকচোন। এয়া পচলাখিনি অলপ ভালদৰে ভাজি লৈছোঁ। তাৰপাছত ৰাতিয়ে ফ্ৰাই কৰি ফ্ৰিজত থৈ দিয়া অলপ মাংস আছিল, তাত মাংসখিনি দি দিছোঁ। তাৰপাছত অলপ সময় লৰোৱাৰ পাছত চাব মাংসৰ কালাৰটো ভাজিখিনি কালাৰটো কি ধুনীয়া উঠিছে। এনেদৰে কোনোবাই আগতে ট্ৰাই কৰিছেনে? ট্ৰাই কৰি চাব, খাবলৈ খুব ভাল। অৱশ্যে মই আগতেও বনাইছোঁ, কিন্তু আজি ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। চাওকচোন, পচলাৰ সৈতে কলপুলিৰ পচলাৰ সৈতে বনাইছোঁ ব্ৰইলাৰৰ মাংস। তাৰপাছত অলপ সময় ভালদৰে লৰাই সিজিব দিম। চাওক, মাংসখিনিয়ে প্ৰায় তেল এৰা আৰম্ভ কৰি দিছে। এই তেলখিনি ওলোৱাৰ পাছত তাত অকণমান গৰম পানী দি অকণমান সময় উতলাম। এয়া মাংসৰ ফাইনেল লুকটো। এয়া পচলাৰ সৈতে অকণমান কেঁচা ধনিয়া ওপৰত ছটিয়াই দিছোঁ। তাৰপাছতে ব্ৰইলাৰৰ গুদ্দা আছিলে, সেয়াও ফ্ৰাই কৰিলোঁ। তাৰপাছত